আমি বৰ্তমান আহি পালোঁ ভালুকপুং পিকনিক স্পট। এতিয়া আমি ভালুকপুং পিকনিক স্পট সুন্দৰ ধুনীয়া ধুনীয়া ঠাই দেখাই আছোঁ আপোনালোকক। প্ৰথমতে ধুনীয়া দেখাই আছোঁ, একদম গোটেই পিকনিক স্পট চলি আছে, খানা চলি আছে, বিন্দাছ। এইপিনে পানী বৈ আছে, এইপিনে ভালুকপুং পিকনিক স্পট পানী বৈ আছে, বহুত গৰম। অসম পাওঁ পাওঁ হৈছোঁ, বৰ্ডাৰ ক্ৰছ কৰিম আৰু এতিয়া অৰুণাচল বৰ্ডাৰ ভালুকপুং ৰেঞ্জ। ভালুকপুং পিকনিক স্পট।